স্বাগতম জনাইছোঁ সকলোকে স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ আৰু আজি ভিডিঅ'টো বহুতেই বেছি ইম্পৰ্টেণ্ট হ'ব। ক্লাছ 8ৰ ইণ্টাৰভিউত আপোনালোকক পাৰ্চনেলিটি টেষ্ট আৰু চেল্ফ কনফিডেন্সৰ লগতে জিকে কিছুমানক সোধা হয়, কমন জিকে কিছুমানক সোধা হয়, কাৰণ যিহেতু আপোনালোকে এটা টাফ এক্সাম কোৱালিফাই কৰি পেলাই আহিছে। চ' সেইটো চেক কৰিবলৈ আপোনালোকক কিছুমান জিকেও সোধা হয়। আপোনালোক সেইটো সময়ত কিন্তু নাৰ্ভাছ হ'লে নহ'ব, আপোনালোকে ভালকৈ জিকেসমূহ এনচাৰ দিব লাগিব। কিছুমান জনা কুৱেশ্যনো মানুহে ইণ্টাৰভিউত গৈ পেলাই নাৰ্ভাছ হোৱাৰ কাৰণে পাহৰি যোৱা যায়। চ' ইণ্টাৰভিউত কেনেকৈ প্ৰিপেৰেশ্যন কৰিব তাৰ ওপৰতো কিছুমান ভিডিঅ' আপলোড কৰিছে, আপুনি সেইসমূহ চাব পাৰে, মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। আজি প্ৰধানতঃ আমি কি জিকে আপোনালোকে চাব লাগিব, সময় কিন্তু বেছি নাই। ধৰি ল'ব পাৰে আপোনালোকে ভালকৈ দুমাহো নাই, তেনেকৈ আপোনালোকে ধৰি লওক ফেব্ৰুৱাৰী মাহত যিদিনাই আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্ট দিয়া হ'ব, তাৰ পাছত আপোনালোকে মাত্ৰ 20টা দিন পাব, 20টা বা 25টা দিন পাব আপোনালোকে ভাইভা বা ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাবলৈ। চ' আপোনালোকে জিকেসমূহ যিবিলাক আপোনালোকে চাইছে ৰিভাইজ কৰি থাকক। আৰু অলৰেডি গ্ৰেড 4ৰ ওপৰত কি জিকে আহিব পাৰে এটা জিকে চিৰিজ চলোৱা হৈছে, কিন্তু ক্লাছ 8 লেভেলৰ কি আহিব পাৰে তাৰ ওপৰতো মই ভাবিছোঁ এটা জিকে ভিডিঅ' আনো। চ' আজি ভিডিঅ'টোত সেই সময় ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব, বহুতেই হেল্প হ'ব বুলি আপোনালোকক মই আশা কৰোঁ। নেক্সট হৈছে, এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ যে অসমৰ কেৱল কোনখন ঠাই এছিয়াৰ প্ৰথম তেল শোধনাগাৰৰ বাবে প্ৰসিদ্ধ। এতিয়া এছিয়াৰ প্ৰথম, কেৱল ভাৰতৰ প্ৰথম বা কেৱল অসমৰ প্ৰথম নহয়, এইটো এছিয়াৰ প্ৰথম হয়। গোটেই ৱৰ্ল্ডৰ প্ৰথম বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ যদি আমাক সোধে তেন্তে আমাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। যদি আমালোকক সোধে যে ডিগবৈ তেল শোধনাগাৰ কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে, তেন্তে আমি কি ক'ম? 1901, 1901 চনত ডিগবৈ তেল শোধনাগাৰ এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, ইয়াৰ আমাৰ অপশ্যনবোৰ চাই ল'ব। ইয়াৰ ভিতৰৰ পৰা আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? ডিগবৈ। নেক্সট ইয়াত আমাৰ আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিলে? ইয়াৰ আমাৰ অপশ্যন হৈছে 1905, 1917, 1888 নে 1933। আপোনালোকে মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিলে? 1917 চনত। আৰু ক'ত হৈছিলে? শিৱসাগৰ জিলাত হৈছিলে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন। আপোনালোকে এইটো মনত ৰাখি থৈ দিব। লগতে আপোনালোকে মনত ৰাখিব প্ৰথম সভাপতি কোন আছিলে অসম সাহিত্য সভাৰ? পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট হৈছে অসমৰ বিখ্যাত ঐতিহাসিক পৰ্বত হাফলং ক'ত অৱস্থিত? ইয়াৰে আমাৰ অপশ্যন হৈছে ধেমাজি, ডিমা হাছাও, কাৰ্বি আংলং আৰু লখিমপুৰ। আপোনালোকে মনত ৰাখিব হাফলং কোনটো জিলাত আছে? আমাৰ ডিমা হাছাও জিলাত আছে। ঠিক আছে। নেক্সট হৈছে কোন বছৰত অসমৰ মাজুলীক জিলা স্বীকৃতি দিয়া হৈছিলে? মাজুলী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, আৰু মাজুলীক কেতিয়া স্বীকৃতি দিয়া হৈছিলে জিলা হিচাপে? পূৰ্বতে মাজুলী যোৰহাট জিলাৰ অংশ আছিলে। ঠিক আছে, ইয়াৰ আমাৰ অপশ্যন হৈছে 1999, 2004, 2016 নে 2022। আপোনালোকে মনত ৰাখিব 2016 চনত মাজুলীক স্বীকৃতি দিয়া হৈছিলে জিলা হিচাপে, আৰু ডেটটো মই আপোনালোকক কৈ দিছোঁ। ডেটটো আছিলে 8 ছেপ্টেম্বৰ। মই জনাত 8 ছেপ্টেম্বৰ আছিলে ডেটটো। মাজুলীক 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে। নেক্সট হৈছে অসমৰ কোনখন জিলাক গেটৱে অফ নৰ্থ ইষ্ট বুলি জনা যায়? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে তেজপুৰ, ধুবুৰী, গুৱাহাটী নে শোণিতপুৰ। আপোনালোকে নিশ্চয় জানেই এই গেটৱে অফ নৰ্থ ইষ্ট, ঠিক আছে, বুলি কাক জনা যায়? উত্তৰ পূবৰ দুৱাৰমুখ বুলি গুৱাহাটীক জনা যায়। আৰু এটা কথা মাজতে কৈ দিব বিচাৰোঁ যে মই নতুনকৈ টেলিগ্ৰাম চেনেল এটা নতুনকৈ খুলিছোঁ, আৰু যদি আপোনালোকে এই ক্লাছটোৰ বা যিমানখিনি ক্লাছ কৰা হয়, যদি এইটোৰ PDF বিচাৰে, যদি নোটছ বিচাৰে, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হ'ব পাৰে। জাষ্ট খোলা হৈছে টেলিগ্ৰাম চেনেল নতুনকৈ এটা। চ' মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। গোটেইখিনি নোটছ তাতে মই আপলোড কৰি দিম। নেক্সট হৈছে শংকৰদেৱৰ জন্মস্থান ক'ত? ইয়াৰ আমাৰ অপশ্যন হৈছে শিৱসাগৰ, বৰদোৱা, মাজুলী নে যোৰহাট। বহুতেই কমন কুৱেশ্যন, কিন্তু আপোনালোকে মনত ৰাখিব গ্ৰেড 4ৰ এটা ইণ্টাৰভিউ এক্সামত এইবিলাক জিকে অহাৰ প্ৰবল সম্ভাৱনা আছে। ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? বৰদোৱা। নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। ঠিক আছে। নেক্সট হৈছে 1449 চনত জন্ম হৈছিলে, আপোনালোকে চাই যাব। আৰু নেক্সট হৈছে অসমৰ ঐতিহাসিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন কৰা হৈছিলে? কুৱেশ্যনটো ভালদৰে বুজিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়াহে, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যে জেগাটো যে প্ৰথম কেতিয়া মানে বনোৱা হৈছিলে সেইটো আমাক সুধিছে। প্ৰথমতে তাৰ ক্ষেত্ৰফল আছিলে 232 স্কয়াৰ কিলোমিটাৰ। আপোনালোকে মনত ৰাখিব, যেতিয়া নেকি প্ৰথম এটা সংৰক্ষিত বনাঞ্চল মানে বনাব বুলি ভাবিছিলে, তেতিয়া মাত্ৰ 232 স্কয়াৰ কিলোমিটাৰ আছিলে। আৰু সেইটো হৈছে আপোনালোকৰ মনত ৰাখিব 1905 চনত। আৰু 1905 চনৰ কিমান তাৰিখে যদি আপোনালোকক সোধে তেন্তে 1 জুন। এইবিলাক এডিশ্যনেল কথা আপোনালোকে মনত ৰাখিব, যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ হেল্প হ'ব। 1 জুন তাৰিখে আৰু 1905 চনৰ এটা জেগা লৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বনোৱা হৈছিলে। ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি মেবি মোৰ একজেক্টলি ডেটটো আপোনালোকে জনাব। ৰাষ্ট্ৰীয় উদ্যান হিচাপে
মেবি 1974 স্বীকৃতি প্ৰদান কৰিছিল নেকি ৰাষ্ট্ৰীয় উদ্যান হিচাপে। ঠিক আছে, এইটো আপোনালোকে জনাব কমেণ্টত। তাৰপাছত ইউনেস্কো অল্ড হেৰিটেজ চাইট বুলি কেতিয়া কৰা হৈছিলে? 1985ত। ইউনেস্কো অল্ড হেৰিটেজ চাইট বুলি কেতিয়া কৰা হৈছিলে? 1985ত, আপোনালোকে মনত ৰাখিব। লগতে যদি আপোনালোকক সোধে ব্যাঘ্ৰ প্ৰকল্প হিচাপে টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰিছিলে কাজিৰঙাক? 2006 চনত। 2006 চনত টাইগাৰ ৰিজাৰ্ভ, 1985 ইউনেস্কো অল্ড হেৰিটেজ চাইট, 1974ত মেবি, এইটো একজেক্টলি মোৰ মনত নাই, 1974 আছিল চাগে, আপোনালোকক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে। আৰু প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপন যদি কৰা হৈছিলে কাজিৰঙা এৰিয়াটো, সেইটো যদি সোধে তেন্তে আপোনালোকে ক'ব লাগিব 1905 চনৰ 1 জুন তাৰিখে। অসম চাহ কোম্পানী কোন বছৰত স্থাপন কৰা হৈছিলে? বহুতে এটা কমন কুৱেশ্যন। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1839, 1850, 1870, 1901 চনত। আপোনালোকে মনত ৰাখিব, অসম চাহ কোম্পানী 1839 চনত এষ্টাব্লিছ কৰা হৈছিলে ব্ৰিটিছ আমোলত। লগতে আপোনালোকে জানে নেকি যে 1901 চনত কিবা এটা হৈছিলে? 1901 চনত কি হৈছিলে? 1901 চনত আমাৰ কটন কলেজ, 1901 চনত আমাৰ কটন কলেজ স্থাপিত কৰা হৈছিলে, আপোনালোকে মনত ৰাখিব। নেক্সট, মহাত্মা গান্ধী কোন আন্দোলনৰ সৈতে জড়িত আছিল? ইয়াত কিছুমান আন্দোলন দিয়া হৈছে। কোন আন্দোলনৰ সৈতে মহাত্মা গান্ধী জড়িত আছিল বুলি ক'ব লাগে? প্ৰথম হৈছে চম্পাৰণ আন্দোলন, দাণ্ডী মাৰ্চ, অসহযোগ আন্দোলন নে এইবোৰৰ সকলো? আপোনালোকে মনত ৰাখিব, এই গোটেইকেইটাতে মহাত্মা গান্ধী জড়িত আছিলে, গতিকে আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব এইবোৰ সকলো। ওপৰৰ আটাইকেইটাতে মহাত্মা গান্ধী জড়িত হৈছিলে। প্ৰথমতে আমি যদি কওঁ চম্পাৰণ আন্দোলন, চম্পাৰণ আন্দোলন কিমান চনত সংঘটিত হৈছিলে? মহাত্মা গান্ধীৰ দ্বাৰা কৰা প্ৰথম আন্দোলন আছিলে, সেইটো হৈছিলে 1917 চনত চম্পাৰণ আন্দোলন। দাণ্ডী মাৰ্চ 1929, 1930 ফালে হৈছিলে দাণ্ডী মাৰ্চ। তাৰপাছত অসহযোগ আন্দোলন, জালিৱানৱালাবাগৰ যিটো হত্যাকাণ্ড হৈছিলে 1919 চনত, তাৰ প্ৰতিবাদত নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰা হৈছিলে 1920, 1921 বুলি আপোনালোকে ক'ব পাৰে। এনেকুৱা টাইমলাইনত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে। ঠিক আছে, চ' এই তিনিওটাতে মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে, গতিকে এইবোৰ সকলো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট হৈছে পানিপথৰ তৃতীয় যুদ্ধ কোন বছৰত সংঘটিত হৈছিলে? প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিলে? 1526ত সংঘটিত হৈছিলে। বাবৰে ইব্ৰাহিম লোডিক পৰাস্ত কৰিছিলে, সেইটো হৈছিলে প্ৰথম। ছেকেণ্ড আমাৰ হৈছিলে 1556ত, আকবৰৰ সময়কালত 1556ত দ্বিতীয় পানিপথৰ যুদ্ধ সংঘটিত হৈছিলে। আমাক সুধিছে কেতিয়া তৃতীয় পানিপথৰ যুদ্ধ সংঘটিত হৈছিলে? এইটো হৈছিলে ফাৰ্ষ্ট, আপোনালোকে মনত ৰাখিব, কাৰণ যিসকলে PDF-টো পিছত পঢ়িব সেইবাৰ মই ভালকৈ লিখি দিছোঁ, এইটো ছেকেণ্ড আছিলে। তাৰপাছত 1761ত যিটো আমাক সুধিছে যে থাৰ্ড পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিলে, সেইটো আপোনালোকৰ হৈ যাব 1761। নেক্সট হৈছে ভগৱান বুদ্ধৰ জন্মস্থান কি? ইয়াতে আপোনালোকে চাব, অপশ্যন হৈছে কুশীনগৰ, লুম্বিনী, সাৰনাথ নে ৰাজগৃহ। ভগৱান বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী। আৰু ভগৱান বুদ্ধৰ জন্ম কেতিয়া হৈছিলে যদি আপোনালোক চনটো সোধে, আপোনালোকে একজেক্টলি জানে নেকি? আপোনালোকে মেবি চনটো 563 BC আছিলে, আপোনালোকে জনাব এইটো কমেণ্টত। ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনী, আপোনালোকে মনত ৰাখিব। চ' মুভিং টু দ্য নেক্সট শ্লাইড। চিপাহী বিদ্ৰোহ কোন বছৰত হৈছিলে? চিপাহী বিদ্ৰোহ কোন বছৰত হৈছিলে জনাটো অতি প্ৰয়োজনীয়, এইটো এটা বহুতেই বেছি উল্লেখনীয় ঘটনা হয় আমাৰ ইতিহাসৰ। চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে? অপশ্যনসমূহ হৈছে 1857, 1859, 1875 নে 1885। চিপাহী বিদ্ৰোহ আপোনালোকে হয়তো নিশ্চয় জানেই চবে, 1857 চনত সংঘটিত হৈছিলে, প্ৰথম মিৰাটত সংঘটিত হৈছিলে। চিপাহী বিদ্ৰোহ আছিলে ডাঙৰ বিদ্ৰোহৰ ভিতৰত প্ৰথমটো ডাঙৰ বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে, ব্ৰিটিছৰ অত্যাচাৰত বিতুষ্ট হৈ পেলাই। আৰু আপোনালোকে জানে নেকি যে একদম যিটো আমাৰ স্পট এটা ৰিজন থাকে নহয় কিবা এটা বিদ্ৰোহৰ, সেই স্পট ৰিজনটো কি আছিলে? প্ৰথমে আপোনালোকে ক'ব লাগিব সেইটো এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰত, যিটো লৈ পেলাই বহুতে কয় সেইটো উৰা বাতৰি, আৰু ব্ৰিটিছসকলে এইটো উৰা বাতৰি বুলি বুজাব ট্ৰাই কৰিছিলে, কিন্তু সেনাসকলে পাছত যিহেতু এইটো এটা ওলাইছিলে, এনেকুৱা এটা নিউজ ওলাইছিলে এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ লৈ পেলাই, চ' সেইটো সময়ত বহুত বেছি বিতুষ্ট হৈ গৈছিলে আমাৰ সেনাবাহিনী আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে। আৰু বছৰ বছৰ ধৰি চলি থকা ক্ষোভ সেইবিলাকতো আছিলেই, যেতিয়া একদম তৎকালীন এটা কাৰণ পাই গ'ল তেতিয়া যুদ্ধটো সংঘটিত হৈছিলে। আৰু চিপাহী বিদ্ৰোহ সক্ষম নহ'ল যদিও, ব্ৰিটিছ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত এৰি নগ'ল যদিও বহুখিনি কিন্তু ব্ৰিটিছে বুজিছিলে যে ইমান বেছি অত্যাচাৰ কৰাও এতিয়া সম্ভৱ নহয়। আৰু চিপাহী বিদ্ৰোহৰ পাছত 1858 চনত, তাৰ এক বছৰ পাছত কি হৈছিলে, 1858ত কি হৈছিলে, যিটো শাসনভাৰ আছিলে, কোম্পানীৰ বিষয়াসকলে কি কৰিছিলে আপোনালোকে জানেনে? কোম্পানীৰ বিষয়াসকলে আহিছিলে ভাৰতবৰ্ষত, শাসন কৰিছিলে, কেইবছৰমান বিষয়া হিচাপে থাকে, তাৰপাছত ব্ৰিটিছত ইংলেণ্ডত গৈ পেলাই তেওঁলোকে একদম বহুত
সম্পত্তিৰ অধিকাৰী হৈ যায়, বহুত বেছি টকা ধনৰ অধিকাৰী হৈ যায়। চ' তেওঁলোকে কি কৰে, ভাৰতৰ মানুহক লুটি পেলাই তেওঁলোকে ইমান বেছি পইচা বনাইছিলে। চ' ইমান বেছি কৰ লগাইছিলে। আপোনালোকে ধৰি লওক এটা খেতি কৰিছে আগৰ দিনত, সেইটো টাইমত যদি কোনোবাই যদি খেতি কৰিছে, খেতিৰ পৰা যদি 10 টকাৰ যদি বস্তু তেওঁলোকে উৎপাদন কৰিছে, যদি 6 টকা যদি টেক্সে দি দিব লাগে, তেন্তে তেওঁলোকৰ হাতত কি থাকিব, তেওঁলোকে কি খাব আৰু তেওঁলোকে কি বিক্ৰী কৰিব। চ' এনেকুৱা হৈ গৈছিলে। তাৰপিছত কৰ দিব নোৱাৰে, কৰ দিব নোৱাৰাৰ পাছত মাটি তেওঁলোকে লৈ যায়গৈ জমিদাৰসকলে। জমিদাৰসকলো আপোনালোকে ক'ব পাৰে ব্ৰিটিছৰ তলতীয়াই আছিলে, ব্ৰিটিছৰ হৈ পেলাই কাম কৰিছিলে, যাতে তেওঁলোকৰ কিছুমান অসুবিধা যাতে সন্মুখীন হ'ব লগা নহয়, ব্ৰিটিছৰ হৈ পেলাই কাম কৰিছিলে। ঠিক আছে, তো তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে ভাৰতীয় অৰ্থনীতি। চ' তাৰ পাছত কি হৈছিলে যে ব্ৰিটিছসকলে গম পাইছিলে যে এতিয়া যদি ইমান বেছি অত্যাচাৰ কৰা হয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুত বেছি অত্যাচাৰ কৰিছে বুলি ব্ৰিটিছ ক্ৰাউনে গম পাইছিলে। মানে ইংলেণ্ডৰ যিটো ক্ৰাউন আছিলে, ইংলেণ্ডত যোনে শাসন কৰিছিলে। চ' তেওঁলোকে ডিচাইড কৰিছিলে যে এতিয়া কোম্পানীৰ ডাইৰেক্ট শাসন কৰিবলৈ দিয়া নহ'ব ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতবৰ্ষত। তেওঁলোকে ডাইৰেক্ট শাসনভাৰ নিজৰ হাতত লৈছিলে, ব্ৰিটিছ ক্ৰাউনে লৈছিলে। চ' এতিয়া এটা ডাঙৰ সফলতা বুলি আমি ক'ব পাৰোঁ। 1858 কি হৈছিলে, ব্ৰিটিছ ক্ৰাউনৰ তাত আমাৰ ইণ্ডিয়াৰ শাসনভাৰ গতাই দিয়া হৈছিলে। আৰু এনচাৰটো কি হৈ যাব, চিপাহী বিদ্ৰোহৰ 1857 ইজ দ্য কাৰেক্ট এনচাৰ। লগতে আপোনালোকে মনত ৰাখিব 1885 কি হৈছিলে, 1885 INC গঠন কৰা হৈছিলে। INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ৰিলেটেড কিছুমান কথা আপোনালোকক কৈ দিব বিচাৰোঁ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC 1885 চনত গঠন কৰা হৈছিলে। কাৰ দ্বাৰা গঠন কৰা হৈছিলে, এজন ব্ৰিটিছ বিষয়া এলেন অক্টেভিয়ান হিউম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চালে বেছি সুবিধা হ'ব, কাৰণ যিহেতু কিছুমান বস্তু লিখিব লাগিব, চ' কিছুমান বস্তু মুচিব লাগিব। চ' মুচাৰ ফলত এইবিলাকতো যেতিয়া নোটছটো আপোনালোকে PDF দিয়া হ'ব, PDFটোত গোটেইখিনি নাপাব। চ' এলেন অক্টেভিয়ান হিউম, AO হিউম প্ৰতিষ্ঠাতা আছিলে। AO হিউম আছিলে প্ৰতিষ্ঠাতা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। আৰু আপোনালোকক যদি সোধে প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে, প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে, দেন আপোনালোকে ক'ব লাগিব উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে প্ৰথম প্ৰেচিডেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। নেক্সট হৈছে কোন সম্ৰাটে দিল্লীত কুতুব মিনাৰ নিৰ্মাণ আৰম্ভ কৰিছিল যদি সোধে, তেন্তে আপোনালোকৰ এনচাৰটো হৈ যাব কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে যিটো কুতুব মিনাৰৰ কাম সেইটো আৰম্ভ কৰিছিলে। আৰু ইয়াত অপশ্যন হৈছে আকবৰ, কুতুবুদ্দিন আইবাক, ইলতুৎমিছ নে ঔৰংজেব। চ' কুতুবুদ্দিন আইবাক ইজ দ্য কাৰেক্ট এনচাৰ। যদি আপোনালোকক সোধে কোনে শেষ কৰিছিলে, কাম আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে, কিন্তু ডাইৰেক্ট যদি আপোনালোকক সোধে যে কোনে বনাইছে, কোনে নিৰ্মাণ কৰিছে, তেন্তে আপোনালোকে কিন্তু ইলতুৎমিছ ক'ব লাগিব, কাৰণ সম্পূৰ্ণ তেওঁহে কৰিছিলে। কুতুবুদ্দিন আইবাকে জাষ্ট ষ্টাৰ্ট কৰিছিলে কামটো, কিন্তু বনাইছিলে বা যদি শেষ কৰিছে আপোনালোকক যদি সোধে, তেন্তে ইলতুৎমিছ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট হৈছে থৰ মৰুভূমি কোনখন ৰাজ্যত আছে। ইয়াৰ আমাৰ অপশ্যন হৈছে পাঞ্জাৱ, ৰাজস্থান, গুজৰাট নে হাৰিয়ানা। আপোনালোকে মনত ৰাখিব থৰ মৰুভূমি ক'ত আছে, ৰাজস্থানত আছে থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, এইটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন। ভাৰতৰ সংবিধানত মুঠ কিমান অনুচ্ছেদ আছে, কিমানটা আৰ্টিকেল আছে। অনুচ্ছেদ মানে কি আপোনালোকে জানে ন, অনুচ্ছেদ মানে হৈছে আৰ্টিকেল। আপোনালোকে শুনিছে নিশ্চয়, আৰ্টিকেলক অনুচ্ছেদ বুলি কোৱা হয়। তো কেইটা আৰ্টিকেল আছে আমাক ক'ব লাগে। ইয়াৰে আমাৰ অপশ্যন হৈছে 395, 395টা, 448টা, 500টা নে 465টা। আপোনালোকে মনত ৰাখিব প্ৰথমতে ইনিচিয়েলি কেইটা আছিলে 395, কিন্তু এতিয়া কেইটা আছে, এতিয়া 448টা আছে। কেনেকৈ বাঢ়ি গ'ল, কাৰণ এমেণ্ডমেণ্ট হয় ন, সময় উপযোগী, মানে সময়ৰ লগত খাপ খুৱাই নতুন বস্তু এড কৰিব লাগে আমাৰ সংবিধানত, কনষ্টিটিউশ্যনত। চ' কি হ'ল যে প্ৰথমতে আছিলে, যদি ইনিচিয়েলি সোধে যে যেতিয়া নেকি সংবিধান বলবৎ কৰা হৈছিলে বা প্ৰথম সংবিধান নিৰ্মাণ কৰা হৈছিলে, তেতিয়া কেইটা আছিলে যদি সোধে 395, কিন্তু এতিয়া 448টা আছে। আৰু প্ৰথমতে আপোনালোকৰ আৰু কিছুমান এডিশ্যনেল তথ্য দিছোঁ, আপোনালোকে সেইখিনি নোট কৰি ল'ব। প্ৰথমতে একদম ইনিচিয়েল ষ্টেজত সংবিধানত আৰ্টিকেল আছিলে 395, এতিয়া হৈছে 448। আগতে পাৰ্টছ আছিলে 22টা পাৰ্টছ আছিলে, এতিয়া হৈছে 25টা পাৰ্টছ আছে। আগতে শ্বেডিউল আছিলে 8টা শ্বেডিউল আছিলে, 8টা শ্বেডিউল আছিলে, এতিয়া 12টা শ্বেডিউল আছে। চ' আপোনালোকে এইখিনি মনত ৰাখিব। চ' আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো অলপ দীঘলীয়া হৈ গ'ল, কাৰণ ৰিলেটেড কিছুমান কথা কৈ যোৱাটো ইম্পৰ্টেণ্ট লগতে। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব। এনেকুৱা ধৰণৰ এডুকেশ্যন আৰু ইনফৰ্মেটিভ কুৱেশ্যন যিবিলাক নেকি আহিব পাৰে ভাইবাত বা যিকোনো এক্সামত আহিব পাৰে, তাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।